Hey guys, welcome to my new blog. আজি সকলোৱে গম পাইছে শিৱৰাত্ৰি আৰু আমি এতিয়া ওলাইছো মন্দিৰলৈ, শিৱ মন্দিৰলৈ। এতিয়া আমি যাম চাকি তাকি দিম আৰু গোটা চোটা বনাম আজি আপোনালোকক দেখাম। তো বলক জলদি জলদি আমি চাকি গছ দি আহি লওঁ। আৰু মন্দিৰ আপোনাৰ কিমান ভিৰ যোৱা বছৰ আপোনাক দেখাইছিলোঁ, এই বছৰ দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গাইছ আমি এতিয়া মন্দিৰত আহি পালোহি আৰু পিছফালে চাওক ভিৰ আৰু এইটো এটা চাকি তাকি দেখা। আমি এতিয়া মন্দিৰত গৈ আছোঁ, আপোনালোকক দেখাম। বেক কেমেৰা কৰি দেখাই আছোঁ চাই যাওক। বাইক আমি ইয়াত ৰখাবলগীয়া হৈছে, এনেকুৱা ভিৰ। তই মানুহ চা নাই বা মানুহ চা না কেলে মন্দিৰৰ ভিতৰত আছে আশীৰ্বাদটো লবিকে কেনেকৈ তই সেইটো ভাল কৰিব লাগিব নেকি? চাকিটো আমাৰ চিন্তা কৰিবলগীয়া হৈছে মানে মানুহ কেনেকে দিবি এতিয়া চাকি চাওঁ ইমান মানুহ চাকি দিবলৈ নাই আগত আমি ভৈয়াত লৈছোঁ দুটা ইয়াতে ৰাখিব লাগিব। এনেকৈ কৈ গৈ তাৰপৰা এনেকৈ যাব লাগিব। কেনেকুৱা লাগিছে লাইন ৰখি? আমিয়ে চবচে লাষ্ট। ধৰি লওক আৰু 1-1.5 ঘণ্টা লাগিব তাত পাওঁ মানে এইফালৰ পৰা আহি লাইন চাওক ৰাস্তা পাবলৈ আহিলোঁ। apa gimana aku yang minum মানুহ চাই এতিয়াও মানুহ পিছফালে চালে এনেকুৱা ভিৰ হৈ খালি চাহ কেইটা বাজিলে 12টা বাজি গ'ল 12 Thank you.
এবাৰ খুৱাই দিব ধুনীয়া ধুনীয়া উঠি যালৈকে বুক কথা হৈ গ'ল এতিয়া খাব লৈছে হেতাই লাডুটো কিমান কোলা বা দেখা সেইটো চিঞৰি নাথাকিবি তাৰপৰা দেই খাইলে গম পালিলে বহুত কোলা আছে গাইছ চাকি তাকি জ্বলাই আমি আহি গ'লোঁ এতিয়া ন এতিয়া আমি বনাম ঘৰত গৈ ঘোটা আপোনালোকক দেখাম ঘোটা কেনেকৈ বনাই হয়নে এতিয়া ঘোটা বনাম আৰু ঘোটা খামগৈ কি ক চাকি তাকি জ্বলাই ধুনীয়াকৈ আহি গ'লোঁ এয়া লাডু চাডু লৈ আহি গৈছোঁ অঁ এইটো এটা টেটু এটা বনালে এইটো চাওক চিপ টেটু ভালকৈ হাতটো তলে দে এইটো ঘৰত দেখাম ভাল পাছত দেখাম ঘৰত এতিয়া আমি যাওঁ সোনকালে তাৰপৰা গৈ আমি এতিয়া গোটা বনাব লাগিব হেতাকেতো মই এটা টেটু এটা মাৰি দিছিলোঁ চিপ টেটু এইটো চাওক শিৱৰাত্ৰি মানে উপলক্ষে বনাই দিলোঁ ইয়াক তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এই গোটা বনাবলৈ এইবিলাক বস্তু আৰু বস্তু ক'ত আছে এইবিলাক আৰু আছে গাখীৰ ভিতৰত সেয়া বেয়া দিম আৰু আজি ভাং খাই বনাব লাগে খাই লৈ কেনেকৈ থাকিবি অঁ মজা হাঁহিম অকল অঁ লৈ বস্তু লোৱা আমি এতিয়া বনাই আছোঁ ঘোটা এয়া গাখীৰ পূৰা উতলাই আছোঁ তাৰপৰা ঢালিম আমি কি ঢালিম লং ইলাইচি ডালচিনি চোৱা কালাৰ হালধীয়া হৈ গৈ আছে গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চকু লাগিছে মই চকুটো মেলিব পৰা নাই নহয় ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব তো আজিলৈ টাটা বাই বাই